নমস্কাৰ জাতীয় বিদ্যালয় খবৰ চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। কণ কণ শিশুসকলক ইংৰাজী সংখ্যাৰে কেনেকৈ আমি সংখ্যা আৰু ছবিৰ ধাৰণা দিব পাৰোঁ এই ভিডিঅ'টো চাওঁ আহক। প্ৰথমতে আমি 1 ল'ম, অৰ্থাৎ 1 to 10 আমি 1 to 10 এই 1 to 10লৈ আমি ছবি অংকন কৰিম। অৰ্থাৎ প্ৰথমতে আমি লৈছোঁ 1, এইটো হৈ গ'ল 1। এই 1এৰে আমি এটা ছবি অংকন কৰিম। এইটো হ'ল আমাৰ 1। এই 1টোক আমি কি ছবি আমি অংকন কৰিব পাৰোঁ চাওঁ। আমি এই সোঁফালে অৰ্থাৎ আমি এনেকৈ চিধাকৈ এডাল ৰেখা টানিম। আৰু এনেকৈ আমি মমৰ আকৃতি দিম। অৰ্থাৎ এইটো হৈ গ'ল 1এৰে মম। অৰ্থাৎ আমি 1এৰে আমি কি আঁকিলোঁ? মম আঁকিলোঁ। এই মমটোক অলপ আমি উজ্জ্বল ৰেখাবিলাকো আমি অলপ দি দিলোঁ। 1এৰে আমি আঁকিলোঁ মম। এইবাৰ আমি আঁকিম 2ৰে। এইটো হৈ গ'ল আমাৰ 2ৰে আমি ইয়াতে অকণমান আমি ডাঙৰকৈ 2 এটা আঁকি লৈছোঁ। আৰু এইফালৰ পৰা তলফালৰ পৰা আমি এনেকৈ অকণমান এনেকৈ ঘূৰণীয়াকৈ দি ইয়াৰ পৰা লাহেকৈ এই ৰেখাডালৰ সমানে সমানে আমি তলফালে এনেকৈ লৈ আহিলোঁ আৰু এনেকৈ ওপৰ ফালে অকণমান উঠাই দিলোঁ। উঠাই দিয়াৰ পিছত এইখিনিৰ পৰা আমি এনেকৈ অকণমান উঠাই দিলোঁ। উঠাই দিয়াৰ পিছত আমি এই ৰেখাডালো আমি মচি দিলোঁ আৰু ইয়াৰ পৰা এনেকৈ দি দিলোঁ। আৰু ইয়াতে দিলোঁ আমি চকু আৰু হাঁহৰ ঠোঁট। এইটো হৈ গ'ল আমাৰ 2ৰ পৰা হাঁহ। অৰ্থাৎ 2ৰ পৰা আমি কি আঁকিলোঁ? হাঁহ আঁকিলোঁ। এইবাৰ আমি আঁকিম 3। 2ৰ পৰা হাঁহ হ'ল, এতিয়া আমি আঁকিম 3। এইটো হ'ল আমাৰ 3। 3ৰ পৰা আমি চাওক কি আঁকো। 3টো আমি অলপ ওপৰৰ ফালটো অকণমান সৰু কৰি তলফালটো অকণমান আমি ডাঙৰ কৰি দিম। আৰু এইটো বস্তু ইয়াৰ চিধা চিধি আমি দিব লাগিব। যিহেতু আমি প্ৰথম ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, ইয়াৰ পৰা ষ্টাৰ্ট কৰি এইটো সৰুকৈ দি এইটো অকণমান ডাঙৰকৈ দি ইয়াৰ সমানে সমানে আমি লৈ আহিছোঁ। আৰু এই 3টো আমি ওলোটাকৈ আৰু এটা আমি 3 ওলোটাকৈ আঁকিম। ঠিক এনেকৈ আমি আঁকিলোঁ। এতিয়া আমি এইটো এটা পখিলাৰ আকৃতি দিম। পখিলাটোক আমি অলপ ৰেখাৰে ধুনীয়া কৰি দিম।
এইটো হৈ গ'ল আমাৰ পখিলা অৰ্থাৎ আমি 3 ৰ পৰা আমি কি পালোঁ পখিলা পালোঁ এইবাৰ আমি আঁকিম 4 4 ৰ পৰা আমি কি আঁকো চাওঁ এইটো হ'ল আমাৰ 4 এইটো আমাৰ 4 এইফালৰ পৰা আমি এইটো যিমান আঁতৰত আছে এইখিনিৰ পৰা সিমান আঁতৰত আমি এডাল ফুট দি ল'ম অৰ্থাৎ বিন্দু দি ল'ম আৰু এইটোক ইয়ালৈ আমি টানি দিম আৰু এইটোকো আমি এইফালে বঢ়াই দিম লগতে এইটোকো আমি এইফালে বঢ়াই দিম আৰু এই তলৰ ফালে এইটোকো আমি এইফালে বঢ়াই দিম বঢ়াই দিয়াৰ পিছত এইটোক আমি নমাই দিম নমাই দিয়াৰ পিছত আমি এইফালে এনেকৈ থাপ অকণমান চিলা আমি এটা আঁকিলোঁ চিলাটোক ধুনীয়া কৰিবৰ কাৰণে আমি এইবিলাক অংকন কৰিলোঁ সৰু ল'ৰা ছোৱালী এনেও চিলা বহুত ভাল পায় চিলা আমাৰ 4 চিলা আমাৰ হৈ গ'ল এতিয়া আমি আঁকিম 5 এতিয়া আমাৰ আহিব 5 5 আমি কি আঁকো চাওঁ এইটো আমাৰ 5 আমি বহুত কিবা কিবি আঁকিব পাৰোঁ বহুত ধৰণৰ ছবি এই 5 আখৰটোৰ মাজতে আছে 1 নম্বৰত আঁকিম আমি আম আৰু ইফালে দি দিম আমি এটা পাত হৈ গ'ল আমাৰ আম 5 আমাৰ কি হ'ল আম হ'ল এতিয়া আমি আঁকিম 6 অৰ্থাৎ 6 আমি কি আঁকিম চাওঁ 6 আমাৰ অলপ আমি এইফালে অকণমান তাৰমানে 6টো কি কৰিলোঁ অলপ বেকাকে মানে আঁকি দিলোঁ আমি যাতে আমি এই 6টোৰে এটা আমি শহাপহু বা আমি কেৰ্কেটুৱা আঁকিব পাৰোঁ অৰ্থাৎ এইখিনি অকণমান মই মচি দিলোঁ আৰু এইখিনিত অলপ বঢ়াই দিলোঁ এনেকৈ কৰি দিলোঁ এইখিনি আমি এনেকৈ কৰি দি এইখিনিত দুডাল কাণ দি দিলোঁ দুটা আৰু এইখিনি অলপ বঢ়াই দি চকু আঁকি দিলোঁ এইখিনি অকণমান এনেকৈ কৰি এনেকৈ দিলোঁ আৰু নখ দি দিলোঁ হৈ গ'ল আমাৰ কেৰ্কেটুৱা আমি এটা ভৰি দিব পাৰোঁ অৰ্থাৎ 6 আমি আঁকিলোঁ কেৰ্কেটুৱা এতিয়া আমি আঁকিম 7 চাওক 7 আমি কি আঁকিব পাৰোঁ এইটো হ'ল আমাৰ 7টোক আমি ইফালে অকণমান বঢ়াই দি এইটোক এনেকৈ আমি টানি দিলোঁ আৰু আমি পালতৰা নাও আঁকি দিলোঁ এইটো হৈ গ'ল আমাৰ পালতৰা নাও
এইটো 7 আমি কি আঁকিলো পালতৰা নাও এতিয়া আমি আঁকিম 8 আমি 8 আঁকিলো এতিয়াৰে আমি কেইবাটাও ছবি আমি আঁকিব পাৰো কিন্তু মই ইয়াতে এটা ছবিয়ে মই দেখাই আছো এতিয়াৰে আমি পুতলা আঁকিলো অর্থাৎ এটারে আমি কি আঁকিলো পুতলা পুতলা আঁকিলো এবার আমি আঁকিম 9 9টো সচৰাচৰ আমি সংখ্যা এনেকেই আমি পাওঁ কিন্তু ইয়াতে মই 9টো অলপ বেলেগকৈ আঁকিম হৈ গ'ল আমাৰ 9ৰে হৈ গ'ল আমাৰ ভাটৌ চৰাই এইবাৰ আমি আঁকিম 10 1 0 10 মই ইয়াতে সংখ্যা অৰ্থাৎ সৰু ডাঙৰ কৰিলো যদিও মই ইয়াতেও সৰু ডাঙৰ কৰিম এইটো 1 আৰু 0টো মই একেবাৰে সৰু কৰিম যেহেতু আমি সংখ্যা লৈছো যদিও আমি সংখ্যাৰ লগত আমাৰ কি আছে ছবিৰ সম্পৰ্ক আছে সেই কাৰণে আমি 10টোক আমি কিবা এটা ছবিত আমি ৰূপায়ণ কৰিম কাৰণে আমি 1টো ডাঙৰকে আৰু 0টো আমি কিকে লৈছো সৰুকে লৈছো এতিয়া এই 0টোক আমি এটা বলৰ আকৃতি দিম আমি 0টো বল হৈ গ'ল আৰু আমি এই 1টোক আমি দিম বেটৰ আকৃতি অকণমান বেকা হ'লে এইটো আমি চিধা কৰি লওঁ এইটো হৈ গ'ল আমাৰ বেট আৰু বল অৰ্থাৎ 1ৰ পৰা 10লৈ এই 1 to 10ৰ সংখ্যাৰে আমি কি ছবি আমি আঁকিলো সকলোৱে চালে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে
তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।